নমস্কাৰ সকলোলৈ, আশা কৰোঁ সকলো ভালে আছে। আজি মই এটা নতুন ৰেচিপি লৈ আপোনালোকলৈ আগবঢ়ালোঁ। বজাৰত বহুত জামু ওলাইছে, কিছুমানে বাৰু জাম বুলিও কয়। বাৰু জাম বা জামু যিয়েই নহওক, জামু ওলাইছে, আম ওলাইছে। ভাবিলোঁ এই দুইটা ফলেৰে কিবা এটা ৰেচিপি বনাওঁ। এতিয়া মই 100 গ্ৰামমান জাম কাটি ল'লোঁ। তাৰপিছত এটা আম কাটি ল'লোঁ সৰু সৰুকৈ টুকুৰা কৰি। তাৰপিছত এতিয়া চাওকচোন মই কি বনাম। থাম্বনেইলত দেখি চাগে গমেই পাইছে, মই আম আৰু জামেৰে এটা ধুনীয়া ফ্ৰুইট কেক বনালোঁ। এগলেছ নহয় কিন্তু মই এগ দিছোঁ। জামুখিনি কাটি হোৱাৰ পিছত কেঁচা ভাৱটো দূৰ কৰিবৰ কাৰণে মই 3 চামুচ চেনি দি জামখিনি অকণমান ভাজাৰ নিচিনা কৰি ল'লোঁ, চেনিখিনি গলি যোৱালৈকে। চাওক কিমান ধুনীয়া কালাৰ আহিছে। মই কেকটোত কোনো ধৰণৰ বেলেগ কিনা মই কালাৰ ব্যৱহাৰ কৰা নাই। চুজি লৈছোঁ মই 2 কাপ মই মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া মই চুজি দুভাগ কৰিছোঁ, 1.5 কাপমান মই এটা বাউলত ল'লোঁ আৰু আধা কাপমান মই বেলেগ এটা সৰু বাউলত মই ভাগ কৰি ল'লোঁ। এতিয়া মই তাত সাধাৰণতে আমাৰ কণী দিয়া কেকত যেনেকৈ মই কণী, চেনি আৰু অইল মানে ৰিফাইন আৰু অলপ বাটাৰ আধা কাপমান মই দি মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। চেনি মই 1 কাপে দিছোঁ, কাৰণ আমত যিহেতু মিঠা আছে। এতিয়া সেই মিশ্ৰণখিনি মই 2টা বাটিতে প্ৰয়োজন অনুসৰি দিলোঁ। ডাঙৰটোত বেছিকৈ দিলোঁ আৰু সৰুটোত অকণমান কমকৈ দিলোঁ। এতিয়া আমটো মই গ্ৰাইণ্ড কৰি লৈ ডাঙৰ বাতিটোতে দিছোঁ। ডাঙৰ বাতিৰ মিশ্ৰণখিনিত মই সৰু বাতিত আমটো দিয়া নাই। এতিয়া সৰু বাতিটোত কি দিম চাব দেই। এতিয়া মই আম দি পেলাই ধুনীয়াকৈ মিশ্ৰণখিনি ঘাটি লৈছোঁ, বেটাৰটো ঠিক কৰি লৈছোঁ। সেই যে মই কেৰাহীত চেনি দি পেলাই জামুখিনি ভাজি লৈছিলোঁ, সেইখিনি মই গ্ৰাইণ্ড কৰি এতিয়া সৰু বাতিটোত দিম। ইমান ধুনীয়া কালাৰ আহিছে জামৰ। এইবাৰ জামেদি আপোনালোকে কিবা বনাইছেনে? গোটেইখিনি নেচাৰেল কালাৰ আহিছে কেকটোত। এতিয়া আধা ঘণ্টামান এইখিনি মই ৰাখি থৈ দিম। তাৰপিছত বেকিং পাউডাৰ দিলোঁ। ডাঙৰ বাতিটোত প্ৰায় 1 চামুচ, সৰুটোত অলপ কমকৈ দিছোঁ। আৰু ডাঙৰ বাতিটোত বেকিং ছ'ডা 4ভাগৰ এভাগ দিছোঁ চাহ চামুচেৰে, আৰু সৰু বাতিটোত তাতকৈ অকণমান কমকৈ দিছোঁ। এতিয়া বেলেগ ড্ৰাই ফ্ৰুইটছ আৰু দিয়া নাই, যিহেতু ফ্ৰুইটছৰে কেক, বাকী আৰু ড্ৰাই ফ্ৰুইটছ দিয়া নাই, কেৱল খিচমিচ দিছোঁ আৰু চকো চিপ্ছ অলপ দি দিছোঁ। আমৰখিনিতহে দিছোঁ দেই, নহ'লে জামৰখিনিত দি দিলে একো ধৰিবই নোৱাৰি। সেইটো কাৰণে মই আমৰখিনিত দি মোল্ড কৰি থোৱা যিটো কেকৰ বাতি তাত দি দিলোঁ, আৰু ওপৰত মই জামৰ যিটো মিশ্ৰণ সেইটো দি দিলোঁ। চাওক, আগতে প্ৰিহিট কৰা কেৰাহীটোত মই বহাই দিলোঁ, ঢাকনি এখন দি দিলোঁ। প্ৰায় 40 মিনিটমান পিছত চালোঁ, চেক কৰি হৈ গৈছে কেকটো। এতিয়া নমালোঁ, চাওকচোন ইমান ধুনীয়া কালাৰ আহিছে ওপৰত। বেলেগ একো কিনা কালাৰ নোহোৱাকৈ নেচাৰেল কালাৰেদি বৰ ধুনীয়া হৈছে কেকটো। আৰু খাবলৈ যে ইমান টেষ্টি হৈছে, একদম বেকাৰীৰ এটা গোন্ধ আহি গৈছে। একো মই গোন্ধৰ কাৰণে ভেনিলা এচেন্স বা মই একোৱে ব্যৱহাৰ কৰা নাই। ফ্ৰুইটছৰ গোন্ধেদি বহুত ধুনীয়া গোন্ধাইছে কেকটো, আৰু খুব ছফ্ট হৈছে। এটুকুৰ কাটি দেখুৱাইছোঁ আপোনাক। চাওক, একদম ছফ্ট হৈছে, খাবলৈ খুব টেষ্টি হৈছে। বনাই চাবচোন এইবাৰ।
যদি কোনোবাই বনাম বুলি ভাবি আছে জামেদি কি বনাম তেতিয়াহ'লে এনেকৈ বনাই চাব পাৰে আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কেইখনমান ফটো উঠালোঁ লাষ্টত কেকটোৰ ধুনীয়া হৈছিল বাবে মোৰ ভিডিঅ' চাই থাকিব দেই থেংক ইউ